মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত আমি আমাৰ পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ আহা। ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকে পৰিৱেশৰ বিভিন্ন উপাদানসমূহৰ বিষয়ে জানিব পাৰিছিলা। এতিয়া আমি জৈৱিক আৰু অজৈৱিক উপাদানৰ কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। তোমালোকে মন দি শুনিবা দেই। তোমালোকে এটা কথা জানানে? যিবোৰ উদ্ভিদৰ গাৰ ৰং সেউজীয়া, সেইবোৰ উদ্ভিদে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। যেনে শেলাই, ভেঁকুৰ, মছ বা ঢেকীয়া জাতীয় উদ্ভিদ, এইবোৰ সেউজীয়া ৰঙৰ, গতিকে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। আনহাতে ভেঁকুৰ জাতীয় উদ্ভিদ কিছুমান আমি দেখা পাওঁ, এইবোৰৰ ৰং হালধীয়া, বগা বা মুগা বৰণৰ হয় আৰু সেইকাৰণে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। খাদ্যৰ বাবে ইহঁতে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা এটা আৱৰণ কেতিয়াবা দেখিছানে? এইবোৰ হ'ল মছ। ইহঁতৰ পাত আছে আৰু গা-গছ চেপেটা। মাটিত খামুচি ধৰিবলৈ ইহঁতৰ কিছুমান চুলিৰ নিচিনা অংশ থাকে। সেমেকা ঠাইত গজা আন এক প্ৰকাৰৰ উদ্ভিদ হ'ল ঢেকীয়া। ইহঁতৰ মূল, কাণ্ড আৰু পাত থাকে। ভিন ভিন পৰিৱেশত উদ্ভিদো ভিন ভিন হয়। পৰিৱেশৰ জৈৱিক উপাদানসমূহৰ ভিতৰত প্ৰাণীও এবিধ। ভিন ভিন পৰিৱেশত ভিন ভিন প্ৰাণীৰ বসবাসৰ উপযোগী হয়। মৰুভূমি অঞ্চলত দিনৰ ভাগত প্ৰচণ্ড গৰম আৰু ৰাতি হ'লে বালিবোৰ চেঁচা হৈ প্ৰচণ্ড ঠাণ্ডা পৰে আৰু মৰুভূমিত পানীৰ বৰ অভাৱ। আৰু এই অঞ্চলৰ প্ৰধান প্ৰাণী হ'ল উট। ইয়াৰ উপৰিও আমি হৰিণা, সাপ, মকৰা আদিও মৰুভূমিত পাওঁ। উটৰ দেহৰ গঠনটো মৰুভূমিৰ পৰিৱেশত খাপ খোৱাকৈ গঠিত। মেৰু অঞ্চল অতিশয় শীতল আৰু বৰফেৰে ভৰা। এনে শীতল পৰিৱেশতো কিছুমান প্ৰাণী জীয়াই থাকে। ইয়াৰ ভিতৰতে প্ৰধান হ'ল বগা ভালুক। ইহঁতৰ দীঘল আৰু ঘন নোমেৰে ঢকা গাৰ ছালখনে ইহঁতক জাৰৰ পৰা ৰক্ষা কৰে। মাছ, চিল আদি খাই জীয়াই থাকে। এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল পেঙ্গুইন। ইহঁতে বৰফত থকা চৰাই। ইয়াৰ দীঘলীয়া ডিম্বাকৃতি গাটো সৰু সৰু পাখিৰে আৱৰা। ডেউকা দুখন সৰু হোৱা বাবে পেঙ্গুইনে উৰিব নোৱাৰে, কিন্তু সাঁতুৰিব আৰু খোজ কাঢ়িব পাৰে। সাগৰত থকা সৰু মাছ ইহঁতৰ প্ৰধান খাদ্য। শীতল দেশত পোৱা আৰু এবিধ প্ৰাণী হ'ল বল্গা হৰিণ। ইয়াৰ উচ্চতা 7 ফুট পৰ্যন্ত হয়। ইহঁতৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। এই অঞ্চলৰ আন এবিধ প্ৰাণী হ'ল ইয়াক। ইয়াৰ দেহটো দীঘল নোমেৰে আৱৰা। তৃণভূমি অঞ্চলত হাতী, গড়, হৰিণা, জেব্ৰা, জিৰাফ আদি তৃণভোজী প্ৰাণী জাক পাতি থাকে। এইবোৰ অঞ্চলত বাঘ, সিংহ আদি মাংসভোজী প্ৰাণীও থাকে। অসমৰ অৰণ্যত হাতী, গড়, হৰিণা, বাঘ, ভালুক আৰু বিভিন্ন ধৰণৰ প্ৰাণী পোৱা যায়। সিহঁতৰ গাৰ ৰং ধূসৰ হোৱা বাবে সহজে শুকান ঘাঁহনিৰ মাজত লুকাই থাকি চিকাৰ ধৰিব পাৰে। অণুজীৱ, বেক্টেৰিয়া, ভাইৰাছ আদি ইমান ক্ষুদ্ৰ যে খালী চকুৰে ইহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচনসাৰ তৈয়াৰ কৰে। বায়ু, মাটি, পানী, সূৰ্যৰ পোহৰ আদি আমাৰ পৰিৱেশৰ অজৈৱিক উপাদান। পানী হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি বৰষুণ, হ্ৰদ, খাল-বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পৃথিৱীৰ একো একোটা উৎস। পানী অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে। মাটি পৰিৱেশৰ এক অপৰিহাৰ্য উপাদান।
সকলো ঠাইৰে মাটিৰ গুণাগুণ একে নহয়। কিছুমান মাটি উৰ্বৰ আৰু কিছুমান অনুৰ্বৰ। মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন খেতি হয়। উদ্ভিদ আৰু প্ৰাণীৰ বাবে মাটি অপৰিহাৰ্য। মাটিৰ পৰা উদ্ভিদে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। বায়ু। আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ুত আমি বিভিন্ন ধৰণৰ গেছ যেনে নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আদি আৰু জলীয় বাষ্প আৰু আন কিছুমান গেছো পাওঁ। পোহৰ। পোহৰ পৰিৱেশৰ আন এটা অজৈৱিক উপাদান। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়, যাক আমি সৌৰ শক্তি বুলি কওঁ। আমি আজি পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ বিষয়ে কিছু কথা জানিলোঁ। তোমালোকে নিশ্চয় কথাখিনি ভালদৰে বুজি পাইছা। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি পৰিৱেশৰ মানৱসৃষ্ট পৰিৱেশ কেনেকুৱা হয় আমি তাকে জানিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানখিনিয়ে।